নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আজি ৰঙালী বিহু বুলি আৰু অলপমান ওলাই আহিছোঁ, যিহেতু মোৰ ভণ্টি এটা ঘৰ আছে আৰু তাতে মানে সৰু কণমানি বাচ্চা এটা যিহেতু ভগৱানৰ মূৰ্তি বনায়, তাৰ বয়স হৈছে 8 বছৰ আৰু মানে তাকে যাওঁ বুলি লৈছোঁ। বহুত দিন ধৰি ভণ্টিয়ে মাতিছিলে বোলে দাদা বোলে ভিডিঅ' বনাবা আহি, ল'ৰাটো মানে এনেকুৱা এটা মানে ইমান কাম কৰে, তো বোলে অলপমান সকলোৱে চাব পাৰিব ভিডিঅ'টো বনাবলৈ মানে মোক মাতিলে আৰু মই আজি আহিলোঁ, ইয়াত চাইকেল লৈ আহিছোঁ। গৰম দেখি আৰু ইয়াতে ৰখিলোঁ। আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু বাকী আপোনালোকে চাব। এতিয়া ব'লক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘণ্টা টাইম ৰখিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ হেঞ্চৰ পুখুৰী চকফলা গাঁৱৰ, আৰু এতিয়া তাতে গৈ আমি প্ৰথম আমি এনাই ঘৰ আৰু আপাহঁতৰ ঘৰত সোমাই যাব লাগিব। তো বিহু বুলি আৰু নগ'লেও কথাটো বেয়া হৈ যাব ন, সিহঁতৰ ঘৰত সোমাই যাম। সোমাই মেলি বিহু চিহু খাই মেলি গৈ আমি দেখুৱাব লাগিব আৰু বাকী আপোনালোকে ভিডিঅ'টো চাব। এতিয়া আহি পাইছোঁ শিঙৰাজান দলং পাৰ হৈ আহিলোঁ। তো এতিয়া গৈ আমি পামগৈ ধেমেচি চাৰিআলিৰ পৰা যাব লাগিব হেঞ্চৰ পুখুৰীৰ পৰা আমি গৈ চকফলা গাঁও যাব লাগিব। আৰু কালি যিহেতু গম পাইছে, কালি গৰম বহুত কষ্ট পালোঁ, যিহেতু কালি গৈছিলোঁ আমি জয়সাগৰ আৰু এইফালে জেৰেঙা পথাৰ কালুগাঁও তেনেকৈ ধৰি আমি মানে চাইকেল লৈ গৈছিলোঁ। আজি আকৌ পুনৰ আমি যাবলৈ আৰম্ভ কৰিছোঁ। বহুত দিন ধৰি আৰু যিহেতু চাইকেল ৰাইড কৰা নাছিলোঁ, কালিও মাৰিলোঁ, আজি লগতে মানে গৰমৰ কাৰণে অৱস্থা একেবাৰে বেয়া হৈ গৈছে। তথাপিতো মানে কি হ'ল, আপোনালোকক দেখাব বুলি ইমানখিনি কষ্ট কৰিছোঁ। আপোনালোকে চাব, মৰম দিব আৰু সকলোৱে ছাবস্ক্ৰাইবটো কৰি যাব যিবিলাকে এতিয়া কৰাও নাই। আৰু এইফালে পৰিৱেশটো চাওক না, কিমান ধুনীয়া লাগে। সকলোৱে গম পায় গৰম ছিজনকেইটা অলপ কষ্ট হয়, তথাপিতো মানে মনটো নহয়, চাইকেল চলাচলাও লাগি থাকে, যিহেতু মই চাইকেল চলাই বহুত ভাল পাওঁ। আৰু এইফালে চাওক না, গাঁৱলীয়া পৰিৱেশটো বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি। তো মই চাইকেল চলাই যিহেতু বহুত ভাল পাওঁ, আৰু তথাপিতো আৰু এনেকৈ যিমান পাৰোঁ মই মানে দেখুৱাই যাব লাগিব আৰু ভিডিঅ'বিলাক আপোনালোকে চাব। আৰু বাকী মানে মানে গৰম ছিজনত মানে ইমান দূৰ নাযাওঁ আৰু ৰাইড নকৰোঁ। বাকী ঠাণ্ডা ছিজন যেতিয়া আহিব, তেতিয়া আপোনালোক বহুত দূৰ জেগা যাম, ভাল জেগা দেখুৱাব লাগিব। চ' মানে কি হ'ল, এতিয়া নাহিলেও উপায় নাই, মনটো নহয়হে। তো তাকে আহিলোঁ আৰু অহা শনিবাৰে আমি যাওঁ বুলি ভাবিছোঁ। মানে নামৰূপত যাব লাগিব, ভাল জেগা দেখুৱাব লাগিব। তো আপোনালোক যিমান পাৰোঁ আমি যাম আৰু কষ্ট কৰিব লাগিব, তেনেকৈ কষ্ট কৰি দেখুৱাই যাব লাগিব, তেতিয়াহে আপোনালোকে ভাল পাব আৰু ভাল ভিডিঅ' আহিব। আপোনালোকে একো চিন্তা কৰিব দৰকাৰ নাই, কিন্তু পৰাপক্ষত মানে দেখুৱাব লাগিব। আৰু গৰম দিনত কষ্ট হয়, কালি কিন্তু যথেষ্ট কষ্ট পালোঁ, যিহেতু গম পাই কালি কিমান গৰম পৰিছিলে। তথাপিতো আমি যাব লাগিব। এইফালে পাইছোঁ ধেমেচি চাৰিআলি। তো চাৰিআলি ইফালে ৰাস্তাত আপোনাৰ ডিমৌ অহা যোৱা কৰা হয়, ডিমৌ ইফালে যাব লাগিব হেঞ্চৰ পুখুৰী চকফলা। এতিয়া মই যাওঁ আপোনাৰ চিধা যাব লাগিব। তাৰমানে প্ৰথমে আমি আপাসত সোমাবগৈ লাগিব। আপাসত সোমাই মেলি গৈ এনাইহঁতৰ ঘৰত সোমাই খন্তেক টাইম ৰেষ্ট লৈ আকৌ আমি যাব লাগিব ভণ্টিহঁতৰ ঘৰলৈ। এইফালে দেখিছে নহয়, এতিয়া আমি কোচগাঁও চাৰিআলি পাৰ হৈ আহিলোঁ। এতিয়া আমি গৈ আছোঁ হেঞ্চৰ পুখুৰী। আৰু দেখিছে না পৰিৱেশটো চাওক, হেঞ্চৰ পুখুৰী পৰিৱেশটো চাওক, কিমান ধুনীয়া লাগিছে পৰিৱেশটো। তো সঁচাকৈ কিন্তু ভাল লাগে দেই, গাঁৱলীয়া পৰিৱেশত থাকি যথেষ্ট ভাল লাগে মোৰ। আৰু মোৰ লগৰ এজনক লগ ধৰিছিলোঁ, যিহেতু যাওঁ বৈ, কালি যিটো ল'ৰা গৈছিলে, তো সি ক'লে বোলে নাই নোৱাৰোঁ বোলে গৰমত, কালি মোৰ অৱস্থা বেয়া, মই যাব নোৱাৰোঁ। তথাপিতো মানে মোৰ গুচি আহিলোঁ, মই অকলে নোহোৱা দেখি। লগৰ এটা হ'লে ভাল লাগে আৰু কথা বতৰা পাতি মেলি আহি। তথাপিতো মই মানে উপায় নাই ন, অকলে গুচি আহিলোঁ আৰু উপায় নাই। এইফালে চাওক না, ইফালে চবফালে পথাৰ দেখিছেনে কিমান ধুনীয়া এটা। আপাহঁতৰ ঘৰত পাই গ'লোহি। এতিয়া মোৰ লগত আছে ভাইটি হ'লে আকৌ কি হ'ল পলাই ফুৰিছ যে, ই অকণমান লাজ কৰে দেই। মোৰ ভাইটি হৈছে আপা, মানে আপা ডাঙৰ পুতেকৰ ল'ৰা হৈছে। আৰু মই এতিয়া আছোঁহি হেঞ্চৰ পুখুৰী মাজুমলীয়া গাঁৱত আছোঁহি। এতিয়া বাকী ভিতৰলৈ এতিয়া সোমাই যাব লাগিব। ঘৰত আপা, নিচা আৰু দাদা বৌ সকলোৱে আছে মানে। বাকী আমি গৈ তাত চিনাকি কৰি দিম। এতিয়া ভিতৰত যাওঁ ব'লক। এইফালে আপোনালোকক চিনাকি কৰি দিছোঁ, মোৰ মানে মা ভাগৰ বাইক হৈছে, যিহেতু আপা হৈছে। ঘৰ হেঞ্চৰ পুখুৰী আপোনাৰ মাজুমলীয়া গাঁৱত। আৰু এই আপা ভাগৰ বহুত দিন ধৰি আপাটো আমাৰ ঘৰত নাযায়, যাবলৈ টাইম যিহেতু নাপায়। ময়ো নাপাওঁ, গম পাইছে মই সদায় বিজি হৈ থাকিবলগীয়া হয়, যিহেতু ইফালে যাব লগা হয়। আৰু গম পাইছে যে মই অহা শনিবাৰে যাম বুলিছোঁ নামৰূপ চাইকেলত ৰাইড কৰিবলৈ। এইফালে আপা আছে। আপা আপোনাৰ ভালনে খবৰ খাতি? ভালেই। বিহু কেনেকুৱা চলিছে আপোনাৰ? ভালেই। আৰু আপালৈ মোৰ ফালৰ পৰা মানে বহুত ধন্যবাদ থাকিল। বিহুটো ভালে কুশলে যাওক, গোটেই বছৰকৰ দিন ভালে কুশলে যাওক, তাৰে আশা কৰোঁ। ভণ্টিয়ে যিহেতু মোৰ কাৰণে বিহু বুলি এটা উপহাৰ দিছে, তাকে বিহু উপহাৰটো গম পাই কিমান ভাল লাগে। ধন্যবাদ থাকিল ভণ্টিলৈ। আৰু মানে গোটেই অল ইণ্ডিয়াৰ মানে চিলেকশ্যন যিটো হৈছিলে, তো তাই গৈছিলে মানে তাত নাচিবলৈ। তো বহুত ভাল লাগিলে, যিহেতু মই যাম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোক দেখাবলৈ গুৱাহাটী যোৱাৰ কথা আছিলে, কিন্তু যাব নোৱাৰিলোঁ, যিহেতু মোৰ প্ৰব্লেম হৈ গ'ল। ওলাই আহিলোঁ। এতিয়া আমি যাব লাগিব এনাইহঁতৰ ঘৰ, আৰু মামা আছে, মামী আছে, সকলোকে চিনাকি কৰি দিম। তাৰপাছত আমি যাব লাগিব ভণ্টিহঁতৰ ঘৰত। এইফালে চাওক হেঞ্চৰ পুখুৰী পৰিৱেশটো চাওক না, চবফালে পথাৰে কিমান ধুনীয়া পৰিৱেশ।
মমাইহঁতৰ ঘৰত পাই গ'লোহি আৰু অকণ কেমেৰা আগত ওলাবলৈ অকণ লাজ কৰে দেই কেমেৰা আগত ওলাবলৈ ই লাজ কৰে যিহেতু আৰু মানে কি হৈছে ইয়ালৈ বিহু শুভেচ্ছা থাকিল এই তোৰ খবৰ কেনেকুৱা এইটো কচোন বিহু খবৰ এই ই বহুত লাজ কৰে কেমেৰা আগত ওলাবলৈ বহুত লাজ কৰে দেখিছে নহয় কিন্তু এতিয়া আমি যাব লাগিব ডাঙৰ মামাৰ ওচৰত মানে আছেনে ডাঙৰ মামা ডাঙৰ মামীহঁত আছে চিনাকি কৰি দিব লাগিব ই অকণমান কেমেৰা আগত ওলাবলৈ অকণ লাজ কৰে ডেকা লগৰ কথা নহয় মামী বা এইফালে দেখিছে নাই মামী একদম চিনেমা চাই আছে আৰু মামা কেনি গ'ল এইফালে চবেই লাজে মানে এইফালে মমা দেখিছে নাই মমাই এইফালে কামত বিজি হৈ আছে নে কি কৰিছে বিহু বতৰত বাৰু বিহু খাব লাগে কি কৰিছে চাওকচোন কাম কৰিছে কিমান খালে এই ঘৰ বনাইছে মমা দেখিছে নাই ক'লে কিবা এটা বনাম বুলি ভাবিছে আৰু বাকী কাম লাগিছে কি বিহু বতৰত বিহু খাব লাগে মমাই দেখিছে নাই এইফালে কামত লাগিছে আৰু সঁচাকৈ বিহু বতৰ বুলি ক'বলৈ গ'লে বিহুটো চলি যায় মাজে সময়ে কাম চামো কৰিব লাগে নে কি কয় কাম এনেই থকাতকৈ আৰু কি খবৰ হেপী বিহু দেই হেপী বিহু মামাৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া সৰু মামাৰ ঘৰলৈ আহিছোঁ এইফালে আমাৰ মমাৰ কাৰণে মায়ে বিহু বুলি কিবা দিছে আৰু কি দিছে নাজানো মোৰ কাৰণে মানে গেট খুলিবলৈ এইফালে মামী দেখিছে নহয় সৰু মামী হয় আৰু মামা আছেনে ঘৰত মামা নাই এয়া মামী হৈছে দেই বিহুলৈ শুভেচ্ছা থাকিল দেই মামী এনেহেঁতৰ ঘৰৰ পৰা এতিয়া ওলাই দিওঁ বুলি ভাবিছোঁ যিহেতু টাইম বহুত হৈছে আকৌ এতিয়া টাইম হ'লে আপোনাৰ 3টা বাজি গ'ল মানে কি অলপ জল্দি যাব লাগে যিহেতু টাইম দেৰি হৈছে আৰু গৈ পিনে ভণ্টিহঁতৰ ঘৰতো অলপ টাইম ৰখিব লাগিব আৰু কি কাৰণে আহিছোঁ তো সকলোৱে গম পাইছে ভগৱানৰ মূৰ্তি বনাই তো আজিকালি মানে ইমান কম বয়সীয়া এটা ল'ৰাই মানে ইমানটো নলেজ নাই যে এনেকুৱা এটা আছে কিন্তু মানে 100%ৰ ভিতৰত মানে 10%হে আছে তো ইমান কম বয়সীয়া ল'ৰাই এনেকুৱা এটা মানে এনেকুৱা এটা ভাল কাম কৰা মানে ভাল লাগিছে এনেকুৱা এটা কৰিব পাৰে যিহেতু তো সকলোৱে এনেকুৱা উৎসাহ দিব লাগে উঠি অহা প্ৰজন্মক ভাল লাগে তেতিয়া আৰু মামীলৈ মই মানে মামীও কৈছোঁ বিহু শুভেচ্ছা থাকিল মামীয়ে মামীয়ে চাইকেল লৈ মোক ক্লিনিং কৰিছে ভণ্টি গ'ল দেই পাৰিব নাই নিব পাৰিব নাই বেটিলে আছে আমি এতিয়া মানে ভাইটিটো যিটো ভাইটিৰ কথা কৈছিলোঁ যিহেতু ভগৱানৰ মূৰ্তি বনাই তো সেই ভাইটি ঘৰলৈ যাম আৰু ভাইটিকো আপোনালোকক চিনাকি কৰি দিম এতিয়া আৰু যাব লাগে আৰু এইফালে মই মানে ভালকৈ চিনি নাপাওঁ নহ'লে ভণ্টিয়ে চিনি পায় ভণ্টিলে আছে এইফালে বেটি তো আমি গৈ লগ পাম আৰু ভণ্টি কি মানে বিহু শুভেচ্ছা থাকিল এতিয়া কিমান দূৰ হ'ব এবাৰ কিমান দূৰ হ'ব 1 কিলোমিটাৰমান হ'ব ওচৰতে হয় বাকী গৈ আমি লগ পাইছোঁ মানে ক'লে যে সি ভগৱানৰ মূৰ্তি বনায় তো বহুত আচৰিত কথা আপোনালোকে নিজে চিন্তা কৰক আচৰিত কথা বেটি আকৌ মাকৰ মানে আছে আই নাই দেখিছা নাই এতিয়াহে দাঙিলে উঠি লৈছোঁ মাকৰ পাছত কৈ দিয়ে আমি ক'ত যাম এতিয়া কৈ দিয়ে আকৌ মাধুৰ্য ঘৰলৈ যাওঁ দেই আৰু ভাইটিৰ নামটো হৈছে মাধুৰ্য হেনো মই ভালকৈ নামটো নাজানো বাকী গৈ লগ পাইছোঁ গ'লে মাধুৰ্য ঘৰত এইফালে মাধুৰ্য মাকে দিছে চাহ দেখিছে আৰু বিহু বুলি আৰু এইফালে দেখোৱাচোন মাধুৰ্য ভাইটি এই ভাইটিৰ কথা কৈছিলোঁ মই আপোনালোকক দেখিছেনে শিশুটি কিমান সৰু হয় এই মানে কণমানি শিশুটোৱে তো আপোনাৰ ভগৱানৰ মূৰ্তি বনায় যিহেতু আপোনালোকে শুনিলে আচৰিত হোৱা কথা তো খন্তেক টাইম পাছতে তেওঁলোকৰ দেউতাকে মানে মাতি আনিবলৈ গৈছে মানে তো মাতি আনিব তেওঁ ভগৱানৰ মূৰ্তি বনাব তো আপোনালোকক দেখুৱাব লাগিব আৰু মই যিকেইটা মানে ভাইটিৰ কথা ভাইটি এটা ভাইটি হয় লগতে ইও মানে নতুনকৈ শিকিছে তো এই ভাইটিকেইটা কি বনাইছে মই দেখুৱাই দিছোঁ এইফালে আপোনাৰ চাওক না এইফালে গণেশ মূৰ্তি বনাইছে কিমান ধুনীয়াকৈ নিজে বনোৱা হয় দেখিছে কিমান ধুনীয়া বনাইছে দেখিছে আৰু এইফালে ভাইটিক চিনাকি কৰি দিম তো ভাইটি প্ৰথমতে এই ভাইটিয়ে প্ৰথম মানে শিকিছিলে তাৰ পাছত শিকিছে তো এই ভাইটিৰ নামটো কি তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নামটো শ্ৰী মাধুৰ্য মাউত তুমি মানে কি হ'ল বস্তুটো নিজে শিকা বা বাকী বেলেগতো কোনো শিকোৱা নাই হয়নে নাই শিকোৱা মোক নিজে শিকিছা তো আৰু আৰ্টটো কৰে বহুত ধুনীয়া আৰ্ট কৰে আৰু তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰ মাউত এতিয়া দুটাই মানে আপোনাৰ তো মাটিৰে মানে ভগৱানৰ মূৰ্তি বনায় আৰু এনেকৈ উঠি অহা প্ৰজন্ম এনেকুৱা এটা কাম কৰিলে যিহেতু ভাল লাগে আৰু সিহঁতে এতিয়া কিবা এটা বনাম বুলি কৈছে মাটি দি পেলাই মাটি দেখিছে নাই তেওঁলোকৰ দেউতাকে বনাই দিলে মাটিটো খচি দিছে যিহেতু আপোনাৰ সৰু ল'ৰা বাচ্ছা ইমানখিনি নোৱাৰে তো ইহঁতে মানে মূৰ্তি বনাব কি মূৰ্তি বনাব ময়ো এতিয়ালৈকে গম পোৱা নাই তো বনালেহে গম পাম বনাৰ পাছত মই আপোনালোক চবকে দেখুৱাব লাগিব এই ভাইটিটো ঘৰ মানে যিটো মানে আপোনাৰ ভগৱানৰ মূৰ্তি বনায় মাটিৰে আৰু সি মানে বনাব খন্তেকটা পাছত আপোনালোকক মানে বনোৱা দেখুৱাব লাগিব তো আপোনালোক দেখুৱাম ভাইটিটো একদম কণমানি সৰু ল'ৰা হয় যিহেতু আপোনাৰ তো এইটো বয়সত মানে ইমানখিনি নলেজটো হ'বই নালাগে কিন্তু মানে উঠি অহা প্ৰজন্মই এনেকুৱা এটা কাম কৰিলে চবৰে ভাল লাগে আৰু এইফালে তেওঁলোকৰ দেউতাকে মানে মাটি খচি আছে যিহেতু সি মানে সৰু ন তো ইমানখিনি নোৱাৰে এইটোতো আপোনাৰ দেউতা আৰু অলপ টাইম হ'লে হ'বই হয় নাই হৈ যাব এইফালে মাটি খচি আছে এতিয়া কি বনাব আমি সুধিব লাগিব ভাইটিক এতিয়া এওঁ মাটিখিনি আনি দিছে যিহেতু তাত মানে ভাইটিৰ ভাগৰ দেউতাকে তো মানে সিটো এটা মানে সৰু বাচ্ছা নহয় ইমানখিনিতো নোৱাৰে দেউতাকে অলপমান সহায় কৰি দিছে আৰু বাকী তেওঁ কি বনায় কি নবনায় আমাক দেখুৱাব লাগিব তো চাব
এইফালে দেখিছোঁ ন ভাইটিহঁতে কামত পূৰা আৰম্ভ হৈ গ'ল আৰু পূৰা তেওঁলোকে মূৰ্তি বনাবলৈ আৰম্ভ কৰিছে দুইটা ভাইটিয়ে দুফালে দুটাই তাৰমানে নিজে নিজে বনাব নিজৰ ষ্টাইল বনাব কেনেকৈ কি বনাই নাজানো তো কি বনাব লৈছে তাকো মই নাজানো মিছা হ'লে কি হ'ব এইফালে চবফালে চাৰিওফালে মানুহে লগ খাই লৈছে সকলোৱে কি বনাইছে সকলোৱে চাব লৈছে বাকী আপোনালোকেও চাব আৰু ময়ো চাম আৰু ভালকৈ দেখুৱাই যাম ভিডিঅ'টো ভালকৈ চাব দেই কি বনাই আপোনালোকে একদম মানে চাব আৰু মিছ নকৰিব দুইটাৰ পৰা আৰম্ভ লাগি গ'ল আৰু কি বনাই নাজানো আৰু বাকী শেষত কি হ'ল দেখুৱাম চাব এইকেইটা মূৰ্তি বনালে যিহেতু আপোনাৰ
আধা ঘণ্টা টাইমো জাষ্ট লগা নাই চাগে, একদম মানে কম টাইমতে বনাই দিলে আগত। আৰু আগত বনোৱা যিহেতু মূৰ্তি আছে, চ' আমি সেইকেইটা মূৰ্তি দেখুৱাম কি কি বনাইছিলে আগত। এতিয়া বস্তুটো আপোনাৰ গণেশটো এই জাষ্ট এতিয়া আপোনাৰ সন্মুখত মানে মুখ আগতে বনালে, আৰু এইফালে ভাইকেইটা এইটোতো বনালে। এইকেইটা আগত যিহেতু আগতে বনাইছিলে, মই মানে অহা নাছিলোঁ, তাৰ আগতে বনোৱা। এইটো সৰস্বতী মূৰ্তি এটা ধুনীয়াকৈ বনাইছে মাটিৰ। ইফালে গণেশ দেখিছে, ইফালে গণেশ, গোটেইকেইটা কিমান ধুনীয়াকৈ বনাইছে। এই ভাইটি আৰু বনালে এটা মূৰ্তি, আৰু এই ভাইটি দুইটাই মিলি এই দুটা মূৰ্তি বনালে। চ' খুৰা আপুনি মানে এই দেখিলে কণমানি সৰু ভাইটি যিকেইটা ইমানটো বয়সতো ইমানখিনি কৰিব নোৱাৰে আজিকালি, হয় নাই বাৰু? তেওঁলোকৰ ভগৱানৰ কিবা এটা মুহূৰ্ত আছে কাৰণে তেওঁলোকে ইমানখিনি আগবাঢ়িব পাৰিছে, হয় নাই বাৰু? তো আপুনি কি ক'ব বিচাৰে যে মানে কণমানি শিশুকেইটা মানে ওপৰত আপুনি? মোৰ নিজৰ নাতি নিজে তেহেঁতি পঢ়ি শুনি নহয়, এনেই তেহেঁতি কি ভগৱানৰ ঈশ্বৰত কি পাইছে, কি পাইছে সাধাৰণ আলতীয়া মাটি আনি পিনি বনাই হিচকা কৰি পিনি তেহেঁতি ইমান ধুনীয়াকৈ বনাইছে, গোটেই গাঁও ৰাইজে ভাল পাইছে। ভাইটিহঁতৰ ঘৰৰ পৰা আহি পালোহি এতিয়া, আৰু বাকী ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ ইউটিউব চেনেললৈ সকলোৱে ছাবস্ক্ৰাইবটো কৰি থ'ব, লগতে কিনাৰতে প্লে বাটন আছে যিটো আপোনাৰ ঘণ্টা বুটামটো দবাই থ'ব, এইটো নাপাহৰিব। বাকী নেক্সট ভিডিঅ' লগ পাম, আজিলৈ ইমানেই, বাই বাই।